বন্ধুসকল, এই পৃথিৱীত বহুত আচৰিত ঠাই আছে, যাৰ ভিতৰত মই আজি 5টা আচৰিত অদ্ভুত ঠাইৰ বিষয়ে ক'ম। যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। দি পেট্ৰিফাইং ৱেল। ইংলেণ্ডৰ নৰ্থ ইয়ৰ্ক চহৰত এটা গুফা আছে, যাক পেট্ৰিফাইং ৱেল কয়। তাত এটা সৰু নিজৰা আছে। নিজৰাৰ কাষত যি বস্তু থাকে সকলো পাথৰ হৈ যায়, আৰু এইটো প্ৰমাণ চাবলৈ ইয়ালৈ অহা দৰ্শনাৰ্থীয়ে ইয়াত পুতলা, জোতা, মোজা, টুপি যোনে যি পায় ওলমাই থৈ যায়। আৰু এইটো আচৰিত কথা যে মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে সকলো বস্তু পাথৰ হৈ যায়, আৰু এই আচৰিত নিজৰাটো চাবলৈ বহুত মানুহ তাত যায়। দৰৱাজা ক্ৰেটাৰ্ছ। চন 1971ত তুৰ্কমেনিস্তানৰ মৰুভূমিৰ মাজত অলপ জুই দেখা পালে। তেতিয়া তাত থকা মানুহে কিয় জুই ওলালে মাটিৰ তলৰ পৰা বুলি ভাবি মাটি খান্দিব ধৰিলে, আৰু মাটি খান্দি থাকোঁতেই এটা বৃহৎ অংশ মাটিৰ তলত সোমাই যায়, আৰু তাত কাম কৰি থকা মেচিনো গাঁতত পৰি যায়। আৰু তেতিয়াৰ পৰা সৰ্বদা নিৰন্তৰ গতিত জুই লাগি আছে। এই জুইৰ গাত চাবলৈ বহু মানুহ আহে। সকলোৰে এটাই প্ৰশ্ন, কি কাৰণত ইয়াত নিৰন্তৰ জুই লাগি থাকে? আৰু এই জুই লাগি থকাৰ কাৰণে তাৰ মানুহে এই গাঁতক নৰকৰ দৰজা বুলিও কয়। হাউকাডলাউৰ ভেলী। এইটো আইচলেণ্ডৰ হাউকাডলাউৰ ভেলীত অৱস্থিত। আচৰিত কথা এইটো যে প্ৰকৃতিয়ে নানান ৰহস্য কৰি আছে এই পৃথিৱীত। এটা গাঁতৰ পৰা প্ৰত্যেক 10 মিনিটৰ মূৰে মূৰে 70 মিটাৰ ওপৰলৈ পানী উঠায়। ইয়াত কোনো মেচিন বা যন্ত্ৰপাতি নাই। আচৰিত কথা এইটো যে 70 মিটাৰ ওপৰলৈ পানী ঠেলি পঠাবলৈ প্ৰকৃতিয়ে কিমান শক্তি প্ৰয়োগ কৰি আছে, আৰু এই প্ৰচেষ্টাটো অবিৰাম গতিত চলি আছে। অটেমো কেভছ। এইটো নিউজিলেণ্ডৰ গুফাত দেখা পোৱা যায়। এই গুফাত থকা জীৱবিলাক ছেম জোনাকী পৰুৱাৰ নিচিনা। ইয়াক ফাংগাছ বুলিও কয়। এই ফাংগাছবোৰৰ যিমানেই ভকাতুৰ হয় সিমানেই ই পোহৰ উৎপন্ন কৰে। এই ফাংগাছবোৰক দেখিবলৈ মুকলি আকাশৰ তৰাৰ নিচিনা লাগে। এই ফাংগাছবোৰৰ ধিমিক ধামাক পোহৰবোৰ দেখিলে মন উৎফুল্লিত হৈ উঠে। কেনো কাইষ্টাইছ। এই নদী কলম্বিয়াৰ কেনো কাইষ্টাইছত অৱস্থিত। এই নদীৰ এটা বিশেষ আচৰিত গুণ আছে। এই নদীৰ পানীত 5টা ৰং দেখিবলৈ পোৱা যায়। প্ৰকৃতিৰ এই ৰূপ চাবলৈ বহু মানুহ ইয়ালৈ আহে। প্ৰকৃততে এই নদীৰ তলত বেলেগ বেলেগ ৰঙৰ চেলাই পৰাৰ নিচিনা গছ গজে। ইয়াক কাই বুলি কয়। তাৰ কাৰণে পানীৰ ৰং বেলেগ বেলেগ দেখা যায়। ইয়াক চাবলৈ ছেপ্টেম্বৰ মাহত বেছি ভাল লাগে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব, আৰু নেক্সট ভিডিঅ'টো পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।